নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ৰ'দৰ ফুল ধাৰাবাহিকত অমৃত চৰিত্ৰত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল অমৃতৰ প্ৰকৃত নাম হৈছে নিৰুপম শইকীয়া তেওঁৰ জন্ম হৈছিল ডিগবৈত তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ 5লৈকে ডিগবৈ ইংলিছ মিডিয়ামত পঢ়ে আৰু 6ৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে গুৱাহাটীতে পঢ়ে তেওঁ দিল্লীৰ পৰা মাছ কমিউনিকেশ্যন কৰিছে নিৰুপম শইকীয়াৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক বায়েক আছে তেওঁৰ বায়েকক বিয়া দিলে নিৰুপম শইকীয়াৰ প্ৰফেশ্যন হৈছে এক্টিং আৰু মডেলিং বন্ধু বান্ধৱীসকল নিৰুপম শইকীয়া বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীতে থাকে বন্ধু বান্ধৱীসকল নিৰুপম শইকীয়াই বহুতো অসমীয়া মিউজিক ভিডিঅ'ত অভিনয় কৰিছে আৰু তেওঁ কেইবাখনো অসমীয়া ধাৰাবাহিকত অভিনয় কৰিছে ধাৰাবাহিককেইখনৰ নাম হ'ল গুলমাল জীৱন নদীৰ ঢৌ আৰু বৰ্তমানে ৰ'দৰ ফুল ধাৰাবাহিকত অমৃত চৰিত্ৰত অভিনয় কৰি আছে আপোনালোকে বাৰু অমৃতৰ অভিনয় চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন আৰু আপুনিও যদি তেওঁৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে নিৰুপম শইকীয়া কোনো প্ৰেমৰ সম্পৰ্কত নাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব